নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আগভাব বিচাৰিছো ডিসেম্বৰ মাহৰ বাবে কুম্ভ ৰাশিৰ মাহেকীয়া ৰাশিফল। কুম্ভ ৰাশিৰ ব্যক্তিৰ বাবে এই মাহত বুধ দশম স্থানত থাকিব আৰু দেৱগুৰু বৃহস্পতি এই ঘৰত থাকিব। এই সময়ত আপোনাৰ কেৰিয়াৰৰ বাবে অতি শুভ হ'ব। দীৰ্ঘদিন ধৰি চাকৰি সলনি কৰাৰ কথা চিন্তা কৰি অহাসকলৰ বাবে এই সময়ে বহুত নতুন সুযোগ কঢ়িয়াই আনিব পাৰে। এই মাহত নিবনুৱাসকলেও চাকৰি পোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আপোনাৰ শত্ৰুৱেও আপোনাক অসুবিধা দিব পাৰে। এনে পৰিস্থিতিত অলপ সাৱধান হোৱাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত এই মাহৰ প্ৰথমাৰ্ধত শুক্ৰ পঞ্চম ঘৰত থাকিব। ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকৰ পৰা ভাল সমৰ্থন লাভ কৰিব। ব্যৱসায়ৰ কথা ক'বলৈ গ'লে এই সময়ছোৱাত আপোনাৰ সপ্তম ঘৰত শনিৰ প্ৰভাৱত পৰিব। ইয়াৰ লগতে 28 ডিচেম্বৰত শুক্ৰই মকৰ ৰাশিৰ পৰা কুম্ভ ৰাশিলৈ ট্ৰেনজিট কৰি আপোনাৰ সপ্তম স্থানলৈ চাব। মাহৰ আৰম্ভণিতে ব্যৱসায়ত উত্থান পতনৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সময়ত কাৰো প্ৰভাৱত বা খৰখেদা গৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। শুক্ৰৰ ট্ৰেনজিটৰ পিছত ব্যৱসায়ত ভাল লাভৰ সম্ভাৱনা প্ৰবল হ'ব। আৰ্থিকভাৱে এই মাহটো আপোনাৰ বাবে ভাল হ'ব। মাহৰ প্ৰথমাৰ্ধত শুক্ৰ একাদশ ঘৰত অৰ্থাৎ আয়ৰ ঘৰত থাকিব। ইয়াৰ লগতে এই মাহত সূৰ্য বৃশ্চিক ৰাশিৰ পৰা ধনু ৰাশিলৈ ট্ৰেনজিট কৰিব। ফলত এই সময় আপোনাৰ বাবে ভাল হ'বলৈ গৈ আছে। এই সময়ছোৱাত আপোনাৰ আয় বৃদ্ধি পাব। ইয়াৰ লগতে এই সময়ছোৱাত ৰিয়েল ইষ্টেট বিনিয়োগ কৰাটো আপোনাৰ বাবে অতি শুভ হ'ব। দেৱগুৰু বৃহস্পতি আৰু মংগলৰ দৃষ্টি দ্বাদশ স্থানত পৰিব। এই সময়ত আপুনি ভাল আৰ্থিক লাভ কৰিব পাৰে। ইয়াৰ লগতে আপোনাৰ খৰচো সামান্য পৰিমাণে বাঢ়িব পাৰে। এই মাহটো আপোনাৰ প্ৰেম জীৱনৰ বাবে ভাল হ'বলৈ গৈ আছে। এই সময়ত আপোনাৰ সম্পৰ্কবোৰ ভাল হ'ব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰে। ইয়াৰ উপৰিও কিছুমান ব্যক্তিয়ে বিবাহৰ প্ৰস্তাৱো পাব পাৰে। বিবাহিতসকলৰ ক্ষেত্ৰত এই মাহত শনিৰ দৃষ্টি সপ্তম স্থানত থাকিব। একে সময়তে শুক্ৰই 28 ডিচেম্বৰত কুম্ভ ৰাশিত ট্ৰেনজিট কৰিব আৰু আপোনাৰ সপ্তম স্থানটোক চাব। মাহৰ আৰম্ভণিতে আপোনাৰ সম্পৰ্কত কিছু বিসংগতি হ'ব পাৰে। অৱশ্যে শুক্ৰৰ ট্ৰেনজিটৰ পিছত আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত ৰোমাঞ্চ বৃদ্ধি হ'ব।